নমস্কাৰ গাইজ আজি পানী ঢলা ভাত আছে আলু পিটিকা আৰু এইফালে দেখা পাইছোঁ এইটো মানে মাছৰ পুৰা আজি একদম পুৰা দবাই মাৰি দিব আৰু পিটিকা কৰি লৈছোঁ গৰম বহুত আজি সেইকাৰণে বোলো বাহিৰত নল'লে বেয়া লাগিব ন খাই মানে এইটো যে লৈ লৈছোঁ আৰু লগত এইটো আলুটো লৈ লৈছোঁ এইটো হ'ল মাছৰ পুৰা মাছ আৰু এয়া লৈ লৈছোঁ নহৰু 3 ফুটা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পাত লাগি যাওক মজা আছে itu saya buat salah banget modal dulu গৰমটো একদম বহুত দিছে সেইকাৰণে পানী ঢলা খাইছোঁ tak kata lu itu